সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু আহিবলগীয়া বছৰটো যাতে আপোনালোক সকলোলৈ সুখময় আনন্দময় হয় তাৰে কামনা কৰিলোঁ। আজি 2023 বৰ্ষৰ নতুন দিনৰ লগতে আৰু আজিৰ পৰা আমাৰ এই হেনচোৱা গাঁৱত নকাৰী হেনচোৱা মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী আৰম্ভ হৈছে আৰু আজি প্ৰথম দিন আৰু আজি আমি আটাইয়ে তালৈ ওলাইছোঁ আৰু কি অনুষ্ঠান হয় কি প্ৰতিযোগিতা হয় সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইফালে আমি আহি থাকোঁতে অলপ পলমেই হ'ল, কাৰ্যসূচী আৰম্ভ হ'লেই। আজিৰ দিনৰ প্ৰথম কাৰ্যসূচী আছিলে মূল তোৰণখনৰ ফিটা কটা আৰু এই তোৰণখন আগবঢ়াইছিলে প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত প্ৰদীপ বৰুৱা ছাৰে। আৰু ইফালে সাজু হৈছে আৰু ফিটা কাটিবলৈ মূল তোৰণখনৰ। আৰু এই হেনচোৱা মজলীয়া বিদ্যালয়খনৰ আজি 50 বছৰ সম্পূৰ্ণ হ'ল। 1973 চনৰ 1 জানুৱাৰীৰ দিনা এই স্কুলখন প্ৰতিষ্ঠা হৈছিলে আৰু শ্ৰীযুত প্ৰদীপ বৰুৱা ছাৰ হৈছে এই স্কুলখনৰ প্ৰতিষ্ঠাপক তথাগত। 50 বছৰ বৰ্ষপূৰ্তিৰ কাৰণে স্কুল আৰম্ভণিৰ পৰা বৰ্তমানলৈকে প্ৰতিটো শ্ৰেণীৰ পৰা ৰোল নম্বৰ সংগ্ৰহ কৰি কেনে লটাৰীৰ যোগেদি 50 গৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীক নিৰ্বাচন কৰা হৈছে এই 50খন পতাকা উত্তোলনৰ বাবে। আৰু কাৰ্যসূচী সমাপ্ত হ'ল আৰু এতিয়া গেটখন ফিটা পতা হ'ব। এইফালে গৈ আছোঁ আমি। প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰদীপ বৰুৱা দিব ছাৰকো দৰ্শক সকল অনুৰোধ জনাইছোঁ।
কি হলৈ শংকা কি হয়